অতীত হৈ ৰোৱা কথাবোৰ কেতিয়াবা আৱেগ হৈ পৰি আহে। ভেটা দিওঁ বুলিও দিব নোৱাৰোঁ। স্মৃতি হৈ পৰি অহা সেই অনুভূতিৰ টোপালবোৰ। ফোনৰ গেলেৰী অপশ্যনটো আজি বাৰে বাৰে টিপিছোঁ আৰু প্ৰতিবাৰে চকুত পৰিছে তই আৰু মই হাতত ধৰি দৌৰি গৈ থাকোঁতে কোনোবাই মনে মনে মাৰি থোৱা সেই ফটোকপি। সঁচাকৈ ল'ৰালিৰ সেই দিনবোৰৰ কথাই সুকীয়া আছিল, নহয়নে বাৰু? দৌৰা ধাপৰা খেলা ধূলাৰ মাজতে সময়বোৰনো কেনেকৈ পাৰ হৈছিল কোনোদিন ভাবিয়েই নাচালোঁ আমি। কিন্তু যি নহওক, তোৰ সৈতে থকা প্ৰতিটো স্মৃতি সদায় অতুলনীয়। তোৰ সমান মৰম হয়তো কোনো এখন অন্তৰত নাপাম। মানুহে এনেই নকয় নহয়, ককায়েকবোৰ থাকিলে ভনীয়েকবোৰ বৰ অভিমানী হয় বুলি। হয়তো আকৌ অধিকাৰ বুলিবলৈওতো সেই অভিমানখিনিতেই সকলোবোৰ থাকে নহয় আকৌ। অঁ, আৰু এটা কথা, ককায়েক থকা ভনীয়েকবোৰ আকৌ অহংকাৰীও হয়, যেনে মই। সঁচাকৈ তোতকৈ শ্ৰেষ্ঠ বন্ধু হয়তো কোনোদিন ক'তো নাপামেই চাগৈ, যোনে মাৰ দৰে শুশ্ৰূষা আৰু দেউতাৰ দৰে আদৰ কৰে, যাৰ উপস্থিতিত বয়সৰ কথা ভবাৰ প্ৰয়োজনে কোনোদিন দেখাই নিদিয়ে, যাৰ বাবে মই আজিও তেওঁৰ পিছে পিছে দৌৰা তেওঁৰ সেই অকণমানি ভনীজনী। কিন্তু আজি এই হাঁহিবোৰ ক্ৰমাৎ স্মৃতি হ'বলৈ ধৰিছে। তই যে মোক বেলেগ এঘৰলৈ বুলি বিদায় দিয়াৰ সিদ্ধান্ত লৈছ, মই বাৰু কেনেবাকৈ তোৰ বাবে পূজা হৈ পৰিছোঁ নেকি দাদা? মই বাৰু তোৰ লগত সদায় এনেদৰে থাকিব নোৱাৰোঁনে? তই জাননে, মানুহৰ আগত লাগিলে মই তোক লৈ যিমানেই আপত্তি নকৰোঁ, কিন্তু মোৰ বাবে তই সদায় লাখৰ ভিতৰত এজন, যোনে মোৰ হৈ সকলোৰে সৈতে যুঁজ দিয়ে। তোৰ বাৰু মনত আছেনে, সৰুতে তই মোক লাগিলে যিমানেই নামাৰ, কিন্তু মায়ে চিটিপনিডাল লৈ যেতিয়াই খেদা মাৰি আহে, সেই চাটকেইটা আকৌ মোৰ হাতৰ পতাখনৰ ওপৰত থকা তোৰ হাতৰ পতাখনে সদায়ে খায়। দাদা, তই মোৰ বাবে বাছনি কৰাজনীও মোক বাৰু ইমানেই মৰম কৰিবনে? তোৰ দৰে তেওঁ মোক তেওঁৰ দুবাহুৰ মাজত সামৰি ৰাখিবনে বাৰু? শুনচোন দাদা, বগাত সোণালী জিলিকা সাজযোৰ পিন্ধি যিদিনা মই সাজি কাচি ওলাই আহিম, তোৰ সৈতে শৈশৱৰ সেই স্মৃতিবোৰ শেষবাৰলৈ হ'লেও পুনৰ এবাৰ সোঁৱৰিম দেই। যিদৰে স্কুলৰ পৰা আহোঁতে তোৰ আঙুলিটোত ধৰি আহিছিলোঁ সদায়, ঠিক সেইদৰেই তোৰ আঙুলিটোত ধৰি হোমৰ গুৰিলৈকে যাম। মোক কিন্তু হোমৰ গুৰিত বহাই থৈ তই কাষৰ পৰা আঁতৰি নাযাবি। তোক কাষত নেদেখিলে মোৰ এনে অনুভৱ হ'ব
যেন তই তোৰ চকু পানীবোৰৰ সং লৈছ। আৰু তইতো জানই তোৰ যে চকু পানীবোৰ মোৰ আটাইতকৈ ডাঙৰ শত্ৰু। হোমৰ গুৰিৰ পৰা উঠি আহি বিদায়ৰ পৰত তই কিন্তু মোৰ লগতেই থাকিব লাগিব। যোৱাৰ পৰত মই কিন্তু কেৱল তোৰ বুকুতহে মূৰ থৈ হিয়া উজাৰি কান্দিম। কিন্তু এটা কথা, মোক বিদায় দি মোক কিন্তু পাহৰি যোৱাৰ চিন্তা তই ভুলতো নকৰিবি। প্ৰতি বছৰৰ দৰে আহিবলগীয়া বছৰকেইটাতো ৰক্ষাবন্ধনৰ গাঁঠিটো তোৰ হাতত ময়েই বান্ধিমহি। আৰু মোৰ বাবে সদায় দৰে তই এটা ডাঙৰ আৰু দামী উপহাৰ প্ৰস্তুত কৰি ৰাখিবি। কাৰণ তই ভালদৰে জান, আনৰ বাবে যিমানেই ডাঙৰ নহওঁ, কিন্তু তোৰ আগত মই সদায় সেই অকণমানিজনী হৈয়ে থাকিম।